guys, welcome back to our channel. Actually আমি বহুত দিন পাছত আমি ইউটিউবলে আকৌ ৰিটাৰ্ণ আহিছোঁ কাৰণ ইমানে বিজি আছিলোঁ প্লাছ এটা বহুত দিনে গেপ 4-5 মান্থছ হৈ গ'ল চাগে আমি ইউটিউবৰ পৰা অলপ আঁতৰি আছিলোঁ কাৰণ মাজতে মোৰ ক'ভিডো হৈছিলে প্লাছ মই আউট অফ ষ্টেচনো আছিলোঁ আৰু বহুত কিছুমান ব্যস্তৰ মাজত চিটুৱেশ্যনটো তেনেকুৱা নাছিলে যে আমি ভিডিঅ' দিব পৰা অৱস্থাত আছিলোঁ প্লাছ আপোনালোকে গম পাইছে ক'ভিড চিটুৱেশ্যন ছেম আগৰবাৰৰ নিচিনা এইবাৰো ছেম অৱস্থা হৈছে নাও বৰ্তমান কণ্ট্ৰল আহিছে যদিও বাট এতিয়াও আমি ক'ব নোৱাৰোঁ যে ক'ভিড নাই বুলি তো ক'ভিড এতিয়াও পেণ্ডেমিকটো অলৰেডি আছে চলি আছে তো তাৰে মাজত আমি ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ একচুৱেলি নিজৰো বেয়া লাগে কাৰণ এটা চেনেল খুলি আমি বহুত দিন পেলাই থৈ দিছোঁ তাৰ যে বহুতে বহুত কথা কয় তেনেকুৱা নহয় আগতেও গৈছিলোঁ মই আৰ্ণৰ কাৰণে আমি ইউটিউবটো খোলা নাই একচুৱেলি আমি আৰ্ণৰ কাৰণে খোলা নাই আমি জাষ্ট এজ ইচ্ছা আছিলে কাৰণ খোলোঁ তাইও গৈছিলে খুলিব সেইটো কাৰণে আমি খুলিলোঁ আমি তো ফাৰ্ষ্ট অফ অল চবকে চৰি কাৰণে বহুত দিন আমি ভিডিঅ' দিব পৰা নাই তাৰ বাবে আৰু আপোনালোকে চাগে এটা নিউ বেকগ্ৰাউণ্ড দেখা পাই আছে চ' গোটেইখিনি আপোনালোকক কৈ আছোঁ আমি এইটো হ'ল আমাৰ ডাৰ্ক চাইড টেটো গুৱাহাটীত চ' আপোনালোকে এইটো গম পাই যে এইটো আগৰ পৰাও আছিলে ডাৰ্ক চাইড টেটো কিন্তু এইটো বৰ্তমান নিউ লুকছত আহিছে চ' আপোনাৰ ইণ্টেৰিয়ৰ ডিজাইন বা গোটেইখিনি আপোনাক গোটেইখিনি কম বা কেতিয়া অ'পেনিং কৰিছোঁ আমি একচুৱেলি অ'পেনিং কৰা আমি ভালেকেইদিন দিন হ'ল 22 জুলাইত আমি অ'পেনিং দিছিলোঁ এটা সৰু মোৰ পূজা কৰিছিলোঁ আমি সৰু মোৰাকৈ তো ভিডিঅ'টো আমি গোটেইখিনি আপোনাৰ এইটো ভিডিঅ'ত এড কৰি দিম আমি আগৰ যিখিনি অলপ কিছুমান ক্লিপ আছিলে পূজাৰ গোটেইখিনি আমি এড কৰি দিম আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু ইণ্টেৰিয়ৰ ডিজাইনটো কেনেকুৱা লাগিছে সেইটোও চাব প্লাছ আৰু এটা কথা মোৰ ভাইটি এজনী অংকুৰ দাস মোৰ ভাইটিৰ নিচিনা হয় তো সি এটা থিম ভিডিঅ' বনাইছে ডাৰ্ক চাইডক লৈ চ' ভিডিঅ'টো আপোনালোকে চাব খুব ভাল পাব চ' যদি ভাল পায় তেন আমি জনাব আমি নিজে অলপ ভাল পাম আৰু আজিৰ পৰা মানে আমি ভাবিছোঁ যে আমি ভিডিঅ'খিনি আমি ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম আৰু আপোনালোক ভিডিঅ' পাই থাকিব কি কেটেগৰীত পায় আৰু এটা কথা আমি চেনেলটোৰ নাম চেঞ্জ কৰিছিলোঁ অলপ RK Sikas ব্লগৰ পৰা RK Sikas প্ৰেংক হাউচ কৰিছিলোঁ চ' আমি বস্তুটো আমি চেঞ্জ কৰি নাপাওঁ RK Sikas ব্লগে ৰাখিম কাৰণ প্ৰেংকটো বৰ্তমান পচিবল নহয় প্ৰেংকটো দিবলৈ হ'লে আমি একচুৱেলি বহি থকা বাহিৰত যাব লাগে বেলেগ জেগাত ভিজিট কৰিব লাগে বা বহুত কিছুমান তেনেকুৱা ছিষ্টেম বস্তুবিলাক থাকে কাৰণ তেনেকৈ প্ৰেংক এটা কৰিবলৈ হ'লে টাইমৰ প্ৰয়োজন তো বিশেষকৈ ক'ব নোৱাৰি যে মোৰ টাইম আছে কিন্তু মোৰ টাইম নাই একদমেই নাই কেতিয়াবা ফ্ৰী থাকোঁ এইটো বেলেগ কথা কিন্তু ডেইলি আমি প্ৰেংক কৰি কিনে যে আপোনালোকৰ ভিডিঅ' আমি দিব পাৰিম সেইটো আমাৰ ডাউট আছে প্ৰেংক টাইপে কিছুমান আমি ফূৰ্তি কৰিম গোটেইখিনি আমি আমাৰ যিখিনি টাইমলেছ আছে বা টেটো ইণ্টাৰেষ্টিং কাষ্টমাৰৰ লগত গেট টুগেডাৰ বা বহুত কিছুমান থাকে ফ্ৰেণ্ডৰ লগত চ' এইখিনি আমি দিম তো আৰু এটা বস্তু হৈছে মই ৰ'ষ্ট কৰিম কাৰণ মই অলৰেডি ৰ'ষ্টিং ভিডিঅ'বিলাক চাওঁ ভাল লাগে চ' ট্ৰাই কৰিম ৰ'ষ্ট কৰিবলৈ আৰু তেনেকৈ সেই লেভেললৈ ৰ'ষ্ট নকৰোঁ যাতে কোনোবা হাৰ্ট হওক বা তেনেকুৱা কিবা বেয়া পাওক চ' সেইখিনি দেখাই দিয়াটো বেটাৰ চ' তাৰে মাজত কামৰ ব্যস্ততাৰ মাজত আমি বস্তুখিনি কৰিম অলপ টাইম মিলাই চ' আপোনালোকে বেয়া নাপাব হয়তো 1-2 দিন কেতিয়াবা গেপ হ'ব পাৰে ত' তাৰলৈ বেয়া নাপাব আৰু আপোনালোকে ভিডিঅ'টো যিখিনি আমি এড কৰিম ভিডিঅ'টো চাই ল'ব কেনেকুৱা পাইছে চব আপোনালোকে ভাল পাব তেতিয়ালৈ থেংক ইউ আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকে ভিডিঅ'খিনি আগলৈ চাই থাকিব থেংক ইউ Sadhu Gurman Aslam Sadhu Masih Omonto Mohon Mohon Konsel Sudah Padano Om Sri Osyate